সুপ্ৰভাত আজিৰ দিনটো ৰাখিফল মই প্ৰণামী পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো আজি ইংৰাজীৰ 14 ডিসেম্বৰ আৰু অসমীয়া 27 আঘোণ বৃহস্পতিবাৰ আজি শুক্লা দ্বিতীয়া আজি গৰ্ভাধান আৰোগ্য স্নান আদিৰ দৰে শুভ কৰ্ম কৰিব পাৰে দিনৰ 1:06 পৰা 2:30 আজি অমৃত যোগ আছে দিনৰ 2:01 পৰা 3:17 কোনো শুভ কৰ্মত হাত নিদিব কিয়নো এই সময়ত কালবেলা যোগ আছে আজি কাৰোবাৰ আদ্য ঋতু হলে 3 মহীয়া পতিহীনা যোগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে এপদ দুখ পাব এতিয়া চাও হওক আজিৰ দিনটো ৰাখিফল মেঘ ৰাশিৰ জাতক জাতিকা সকলে আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব পঢ়া শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা দেউতাৰ খঙৰ শিকাৰ হ'ব পাৰে যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব বৃষ ৰাশিৰ জাতক জাতিকা সকলে গোটেই দিনটো আপুনি যদিও অৰ্থসংকটত ভুগিছে কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়াটো উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পাছলৈ অসুবিধাৰ সৃষ্টি হ'ব পাৰে নিজৰ কথা প্ৰমাণ কৰিবলৈ গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া কৰিব পাৰে মিথুন ৰাশিৰ জাতক জাতিকা সকলে অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয় ডাঙৰ ব্যৱসায়িক লেনদেন কৰি থকা সময়ত নিজৰ অনুভূতিসমূহ নিয়ন্ত্ৰণত ৰাখক ৰূপেদি নিৰ্মিত হাতী ঘৰ প্ৰতিষ্ঠা কৰিলে অৰ্থনৈতিকভাৱে বহুত লাভৱান হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকা সকলৰ আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে কিন্তু আপোনাৰ উৎসাহক নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হ'ব পাৰে খৰচত বৃদ্ধি হ'ব কিন্তু লগতে আমদানি হোৱা বৃদ্ধিত ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন সিংহ ৰাশিৰ জাতক জাতিকা সকলে ধৈৰ্য ধৰি ৰাখক কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব দীৰ্ঘৱধি লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত বিনিয়োগ কৰক আপোনাৰ নতুন প্ৰয়োজনসমূহক লৈ আপোনাৰ মা দেউতাক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময় নতুন প্ৰয়োজনসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজি ভাল দিন কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব আপোনাৰ স্বাস্থ্যই আজি আপোনাক পূৰ্ণ সমৰ্থন দিব ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হ'ব পাৰে আৰু এইবোৰে মানসিক অশান্তিৰ কাৰণো হ'ব পাৰে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব আৰু সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহ'ব তুলা ৰাশিৰ জাতক জাতিকা সকলৰ সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয় ভাবে আপোনাক বিচলিত কৰি তুলিব পাৰে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ আত্মবিশ্বাসক বঢ়াওক আপোনাৰ ধন ক'ত খৰচ হৈ আছে সেইবোৰত আপুনি আজি দৃষ্টি থাকিব নহলে অদূৰ ভৱিষ্যতত সমস্যাৰ উদ্ভৱ হ'ব পাৰে আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াটোৰ প্ৰয়োজন আছে যদি আপুনি কিবা নতুন ব্যৱসায় আৰু যোজনা আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে অতি সোনকালে নিৰ্ণয় লওক এইখিনি সময়ত আপোনাৰ নক্ষত্ৰ ভাল স্থিৰ আছে বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আপোনাৰ ওচৰত হঠাতে বহুত ধন আহি যাব পাৰে আপোনাৰ বৰিষ্ঠৰ লগত আজি অলপ কথাত বিবাদ হ'ব পাৰে নহলে কিছুমান কথাত বিৰোধ হ'ব পাৰে আপুনি নিজৰ মগজু শান্ত কৰি ৰখাৰ প্ৰয়োজন আছে আজিৰ দিনাখন আৰম্ভ কৰা নিৰ্মাণ কাৰ্য সন্তোষজনকভাৱে পূৰণ হ'ব ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব যিসকল লোকে আপোনাক চিনি পায় তেওঁলোকৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে আজি আপুনি বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়াটো উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পাছলৈ অসুবিধাৰ সৃষ্টি হ'ব পাৰে যাত্ৰা কৰি থাকোঁতে আপুনি বহুত নতুন ব্যৱসায়িক সুযোগ লাভ কৰিব জীৱনসংগীৰ বাবে আপোনাৰ কিছুমান যোজনা বেয়া হ'বও পাৰে কিন্তু ধৈৰ্য ধৰি থাকক মকৰ ৰাশিৰ জাতক জাতিকা সকলে পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক আপোনাৰ ঘৰৰ লগত জড়িত বিনিয়োগে আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্বসুলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক কুম্ভ ৰাশিৰ জাতক জাতিকা সকলে কোনো কাৰণ অবিহনে নিজৰ কথা আলোচনা কৰি থাকিলে আপোনাৰ আত্মবিশ্বাস কম কৰি দিব পাৰে ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব মীন ৰাশিৰ জাতক জাতিকা সকলে আজি আপুনি বহুত পইচা আয় কৰিব পাৰে কিন্তু এই পইচা হাতৰ পৰা যাবলৈ নিদিব এনেকুৱা কাম কৰক যিবোৰ কৰি আপুনি বহুত সুখ অনুভৱ কৰে কিন্তু বেলেগৰ ভিতৰুৱা বিষয়ত হস্তক্ষেপ নকৰিব
আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ উঠিব। জীৱনসংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰফেশ্যনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। দিনটো ৰাখিফল আজিলৈ ইমানেই। কাইলৈ মই পুনৰ লহিম আমাৰ এই শিতান, য'ত মই আপোনালোক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব। সকলোৰে আজিৰ দিনটো শুভ হওক। ধন্যবাদ।